Hello friends, মই প্ৰকাশ welcome back to my channel. আজি মই ক'বলৈ ওলাইছো Amazon-এ নতুনকৈ লঞ্চ কৰা Amazon Pay EMI ক্ৰেডিট সিস্টেমটোৰ বিষয়ে যাৰ জৰিয়তে আপোনালোকে up to 60000 rupees লৈকে ক্ৰেডিট বা লোন ল'ব পাৰিব আৰু ক্ৰেডিটটোৰে EMI ৰ আপোনালোকে Amazon-ত যিকোনো বস্তু কিনিব পাৰিব কোনো ধৰণৰ ইন্টাৰেষ্ট নিদিয়াকৈ আৰু এই ভিডিঅ'টোত কম কেনেকৈ আপুনি এই ক্ৰেডিট বা লোনটো ল'ব পাৰিব কি প্ৰসেস আছে কি টার্মস এন্ড কন্ডিশনস আছে বা আপুনি এই ক্ৰেডিটৰ কাৰণে এলিজিবল কেনেকৈ হ'ব সো फ्रेंड्स ভিডিঅ'টো লাষ্ট লৈকে চাই থাকিব Just like the street lights lit this time Welcome back friends প্ৰথমে ইয়াৰ আগতে ফ্লিপকাৰ্টে এনেকুৱা ধৰণৰ কাৰ্ডলেছ EMI সিস্টেম এটা লঞ্চ কৰিছিল ঠিক তেনেকুৱা ধৰণে হয় এই Amazon Pay EMI system to credit system to যাৰ জৰিয়তে আপোনালোকে up to 60000 rupees লৈকে ক্ৰেডিট বা লোন ল'ব পাৰিব আৰু ক্ৰেডিট লোন টোৰে যিকোনো প্ৰডাক্ট আপোনালোকে Amazonত অৰ্ডাৰ কৰি কিনিব পাৰিব কিন্তু প্ৰডাক্টৰ মিনিমাম কষ্ট বা প্ৰাইস টু 8000 rupees হ'ব লাগিব 8000 rupees ৰ তলৰ হলে আপোনালোকে কিনিব নোৱাৰিব 8000 rupees ৰ ওপৰত হ'ব লাগিব প্ৰডাক্টৰ দাম তেতিয়াহে আপোনালোকে কিনিব পাৰিব আৰু এবাৰত এটা প্ৰডাক্টহে আপোনালোকে কিনিব পাৰিব So friends, এবাৰ মই কৈছো আপোনালোকে এই Amazon Pay EMI টো কাৰণে কেনেকৈ এলিজিবল হ'ব আৰু কি ৰিকুৱাৰমেন্টস আছে প্ৰথমতেটো আপোনালোকৰ ক্ৰেডিট স্কোৰটো ভাল হ'ব লাগিব তাৰ পিছত আপোনালোকে আগতে Amazonত শপিং কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে up to 60000 rupees লৈকে ক্ৰেডিট বা লোন ল'ব পাৰিব আৰু বৰ্তমান এই পাঁচটা বেংকৰ ভিতৰত যিকোনো এটা বেংকৰ ডেবিট কাৰ্ড আপোনালোকে লিংক কৰিব লাগিব Amazon Pay EMI ৰ ইনষ্টলমেন্টবোৰ অটোমেটিক্যালি পে কৰিব কাৰণে So friends, মই এতিয়া আপোনালোকক মোৰ মোবাইলত দেখাম কেনেকৈ আপোনালোকে Amazon Pay EMI ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব তাৰ কাৰণে প্ৰথমতে যাব লাগিব আপোনালোকে Amazon এপটোত মই Amazon এপটো খুলিছো তাত গৈ পেলাই Amazon Pay EMI অপচনটোত যাব লাগিব ৰাইট সাইডে এইটো দেখিব পাৰিছে Amazon Pay EMI get now বুলি আছে তাত মই গৈছো তাৰ পিছত Amazon Pay EMI ৰ পেজখন খোলা হ'ব এনেকুৱা ধৰণৰ গোটেইখিনি ডিটেইলছ ইয়াত লিখা আছে এতিয়া আপুনি যদি ৰেজিষ্ট্ৰেচন কৰিব খোজে তেতিয়া হলে ৰেজিষ্টাৰ নাও অপচনটোত যাব লাগিব মই ৰেজিষ্টাৰ নাও অপচনটোত গৈছো ইয়াত আপোনাৰ পান কাৰ্ড নাম্বাৰ আৰু আধাৰ কাৰ্ড ইয়াতে আৰু এটা কথা কৈ দিও যে যদি আপোনাৰ পান কাৰ্ড বা আধাৰ কাৰ্ড নাম্বাৰ এই দুইটাৰ যদি যিকোনো এটা নাই তেতিয়া হলে আপুনি এই Amazon Pay EMI ৰ ৰেজিষ্ট্ৰেচনটো কৰিব নোৱাৰিব সো फ्रेंड्स এতিয়া মই মোৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড নাম্বাৰ দি দিছো ইয়াত এতিয়া মই এগ্ৰি কৰিম তাৰ পিছত এগ্ৰি এন্ড কন্টিনিউ এয়া দেখিব পাৰিছে এতিয়া মোৰ ভেৰিফিকেশন OTP আহিব মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এয়া দেখিব পাৰিছে you are approved for ইমানখিনি এমাউন্ট সো फ्रेंड्स মই হিমানখিনি এমাউন্ট এটা ইউজ কৰিব পাৰিম সো যদি মই এগ্ৰি কৰো লোনৰ কাৰণে এগ্ৰি কৰিব পাৰো ইয়াতে মই আৰু এটা কথা কও যদি আপুনি এলিজিবল নহয় তেতিয়া হলে Amazon এপটোত আপোনাৰ Amazon Pay EMI ৰ কাৰণে ৰেজিষ্ট্ৰেচন অপচনটো নুলাব আৰু যদি আপুনি এলিজিবল হয় তেতিয়া হলে Amazon এপটোত Amazon Pay EMI ৰ ৰেজিষ্ট্ৰেচনৰ ৰেজিষ্টাৰ নাও অপচনটো উলাব সো फ्रेंड्स আপুনি যদি এলিজিবল নহয় তেতিয়া চিন্তা কৰিব নালাগে ইন ফিউচাৰত আপুনি হৈ যাব আৰু আপোনাৰ যদি ক্ৰেডিট স্কোৰটো ভাল হয় তেতিয়া হলেটো হৈ যাব সিওৰ So friends, ভিডিওটো কেনেকুৱা লাগিলে কব যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব